গণসুৰক্ষা পাৰ্টি মহিলা মৰ্চা শাখা বন-অহপাৰ আমাৰ সমূহ মহিলাসকলে একত্ৰিত হৈছিল মত বিনিময়ৰ কাৰণে। কি হৈছে, কি হোৱা নাই, কেনেকৈ চলিছোঁ, কেনেকৈ চলা নাই, সকলোৰে কথাবিলাক আমি মত বিনিময় কৰিলোঁ। মত বিনিময়ৰ লগতে যিসকল কিছুমান অন্য পথত ঢাল খাই গৈছিলে বা তেওঁলোকে আজি নিজে এই জেগাত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেওঁলোকে দৃঢ় প্ৰতিজ্ঞা কৰিছে যেন তেওঁলোকে একত্ৰিত হৈ থাকিব। লগতে সমূহ ৰাইজৰ মানুহবিলাকে আছে, ধুনীয়া আগন্তুক তেওঁলোকে চলি আছে। তেওঁলোকৰ কিছুমান মনৰ আশা আছিল, হয়তো মই এটা পূৰণ কৰিলোঁ। যোৱা বছৰত তেওঁলোকে এখন কথা দিছিল এটা ৰাস্তাৰ কাৰণে, ইতিমধ্যে আমাৰ বন-অহৰ পৰা আমাৰ নাথচোবালিকে ইতিমধ্যে সেই CC ব্লকটো আমি ইতিমধ্যে কৰি দিয়া হ'ল। এইবাৰ আমি তেওঁলোকৰ কাৰণে আকৌ এটা ধৰিছোঁ, সেইটো হ'ল আমাৰ গাৰেমদুৰ হাৱেৰ পৰা আৰম্ভ কৰি বন-অহপাটো আমাৰ নাহাৰবাৰী প্ৰমোদ আৰ্মিহঁতৰ গাঁৱৰ মাজেদি সেইটো ইতিমধ্যে আমাৰ 3 কিলোমিটাৰ আমি এতিয়া আগবঢ়াই দিছোঁ। সেইটো কেতিয়াকৈ হয় ওপৰৰ পৰা আহিলে আমি ক'ব পাৰিম। আমি কিন্তু এইটো প্ৰচেছ কৰিছোঁ। এই প্ৰচেছ কৰাৰ ভিতৰতে এনেকৈ বহুতখিনি কথা থাকে। ৰাইজক আমি একত্ৰিত থকাৰ কাৰণে আহ্বান জনাইছোঁ, মহিলা মৰ্চাই যে একত্ৰিত হৈ থাকক আৰু সকলোৱে যে একত্ৰিত থাকে, মজবুত হৈ থাকে, তেতিয়াহ'লে কোনো অসুবিধা একো নাই। আগন্তুক আমি কেনেকৈ চলিম, কি কৰি যাম, ৰাইজৰ মুঠি একতা হৈ থাকিলে ভৱিষ্যতে গাঁওবিলাকৰ কাম কাজ কোনোদিন পলম হৈ নাথাকে, কাৰণ কামবিলাক আগবাঢ়ি যায় আৰু আগবাঢ়িব। যদি মানুহৰ গাঁৱৰ ভিতৰত তিতৰ ভিতৰত হৈ যদি কোনোবা যদি থাকে, তেতিয়া মত বিনিময়ৰ ভিতৰত কিছুমান অসুবিধা এটা আহি পৰে। সেইকাৰণে কিছুমান জেগাত যোৱা বিপদৰ সময়ত আমাৰ অসমীয়া গাঁওবিলাকক একোৱেই নকৰিলে। আজি আপোনালোকে যাওক, কোনটো ছাইডে যাওক, যিটো ছাইডে গ'লে আপোনালোকে সুধি মাৰি পেলাই আহি ঘৰ পাব পাৰে। ঠিক তেনেকুৱা আমি পৰিস্থিতি কৰিছোঁ। যিখিনি আমাৰ এৰিয়া ভোট বেংকৰ এৰিয়া আছিল, সেইবিলাক য'ত য'ত কৰিব লগা কাম আছিল সেইবিলাক আমি কৰা আৰম্ভ কৰি আছোঁ, হৈ থাকিব। এইবাৰ আমাৰ 16টা কাম হৈছে আৰু লগতে অহা বছৰ 16টা মানেই হ'ব। ঠিক তেনেকৈ সকলো কামবিলাক হ'ব বুলি মোৰ আশা এটা আছে। আৰু লগতে আমাৰ মহিলা মৰ্চাৰ যিমানখিনি আমাৰ ইয়াতে নাৰী আছে, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকে নিজৰ কৰ্ম কৰাৰ কাৰণে আগবাঢ়ি আহিছে, আগবাঢ়িব আগন্তুক। আৰু আমাৰ এগ্ৰিকালচাৰৰ পৰা কিমান কি আহে সকলোকে অৱগত কৰাইছোঁ। যিবিলাক গছ গছনি ৰোৱা হয় প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত আমাৰ BTR চৰকাৰ পৰিৱৰ্তন কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই পৰিৱৰ্তন কৰাৰ কাৰণে আৰু প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত আমাৰ কেইদিনমান আগতে মিটিং হৈছিলে। যিবিলাক গছ গছনি দিয়া হয় 1 বিঘাকৈ ৰোৱক, 2 বিঘা ৰোৱক, 3 বিঘা ৰোৱক। কাৰণ আমি এনেকুৱা এটা হিচাপ কৰিছোঁ যোৱাকালি মিটিঙত, যদি আপোনাৰ যদি 20ডাল যদি কাঁঠাল ল'ব পাৰে, 20ডাল কাঁঠাল যদি আপোনাৰ এটা কাঁঠাল যদি 50 টকাকৈ যদি হয়, 2 লাখৰ ওপৰত হয়। আমি কিয় ৰুব নোৱাৰোঁ? যিবিলাক কঁঠাল গছ দিছিলোঁ আনি পেলাই কমচে 1 বিঘা ৰুই থওক, 20ডাল ৰুলেও বহুত টকা। 20ডালৰ 20 কুইণ্টল আহি যাব। 20 কিলো 40 টকাকৈ আমি কিমান পাব, 50 টকা কিমান পাব, তাকে আপোনাক হিচাপ কৰি চাওক। ঠিক তেনেকুৱা কলগছবিলাক দিছিলোঁ, বহুত মহিলাই নিছে। মই কোৱাৰ পাছত তেওঁলোকে নি পেলাই এতিয়া ৰোপণ কৰিছে। সেইবিলাক দেখি মানে চকুৰে আমি পইচা বোলে মহিলাসকলে ঘূৰি ফুৰে, কিন্তু সেই ঘূৰি ফুৰাৰ কাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ যেন আমি 9 ভেৰাইটিজ কলৰ পৰা আৰম্ভ কৰি নানানটা আমি গোৱাবা দিছোঁ। গোৱাবা মানে আমাৰ মধুৰিআম, আৰু লগতে এনেকৈ কলগছ দিছোঁ, নাৰিকল দিছোঁ, তামোল দিছোঁ, আৰু বহুত বস্তু দিছোঁ। কিন্তু আমাৰ মানুহে ঘৰৰ পৰা ওলাব চেষ্টা নকৰে। সেইকাৰণে আমাৰ কাণা লাগি আছে, ইমান কণ মাটি পৰি আছে এই অঞ্চলটো বন-অহপাত। সেই মাটিখিনি যদি ৰোপণ কৰা যায় তেতিয়াহ'লে এইবাৰ যাওক, তেওঁলোকে ড্ৰাগন ফ্ৰুট লৈ আহক। 1 কিলো ড্ৰাগনৰ দামে আপোনাৰ 300 টকা। 300 টকা যদি 1 কিলো পায়, এটা ড্ৰাগনত যদি পায়, তেতিয়াহ'লে গাঁওখনে কাৰোবাৰ হাত ফেলিব লাগে নেকি? নালাগে। মহিলাসকলে লাগিব নেকি? নালাগে। গতিকে সেইবিলাক কৰাৰ কাৰণে আগবাঢ়ক। আৰু লগতে এতিয়া আমাৰ আকৌ মেচিন আহিছে আমাৰ এগ্ৰিকালচাৰ অফিচত, চাউল গুড়া কৰা মেচিন, হালধি গুড়ি কৰা মেচিন, মছলা গুড়া কৰা মেচিন, তেনেকুৱা আমাৰ মেচিন আহিছে। সেই মেচিনৰ দাম কমচে কম 80,000 টকা, কিন্তু আমি ইয়াতে 8,000তে সেইটো দিয়া হৈ গৈছে। সেইটো আনি গাঁওখনত যদি এটা ৰখা যায়, টাকাই টাকা মহিলাসকলৰ কাৰণে চিন্তা কৰিব লগা নাই। ইমান সহায় কৰাৰ পাছত যদি গাঁৱৰ ৰাইজে একত্ৰ হৈ নাথাকে বা ওলাই নাহে, কাম নকৰে বা আমাৰ এগ্ৰিকালচাৰত নাযায়, তেতিয়া নিজৰে লোকচান হৈ যাব। ওপৰৰ গাঁও মই এটা আগতেই কৈ আছোঁ, সেইটো ওপৰৰ কথা। যিবিলাকে কেছ কৰিছে তেওঁলোকে কেনেকৈ কৰিছে, কি কৰিছে, তেওঁলোকৰ ব্যক্তিগত কথা। আমি চৰকাৰ হিচাপে ক'বলৈ নাযাওঁ। কোনোবা আহিলে আহিব পাৰে, গ'লে গ'ব পাৰে, আমাৰ ক'ব লগা একো নাই। এতিয়া অন্তৰ্ভুক্ত হ'ব, এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ খহনীয়া হ'ব। আন্দোলন কৰিছিলোঁ সঁচা, কিন্তু আন্দোলন কৰাৰ পাছতো এবাৰ যিখন গাঁও অন্তৰ্ভুক্ত হৈ যায় উলিয়াই দিয়াটো বহুত ডাঙৰ কথাও। কিন্তু তথাপিতো আমাৰ অৱৰৰ জনগোষ্ঠীয়ে লাগি আছে, লাগি থাকক আৰু আগবাঢ়ি যাওক। তেওঁলোকৰ যদি কিস্মতত আছে ওলাই যাব, আৰু কিস্মত নাথাকে ক'ব লগাটো একো নাই। বিটিআৰ চুক্তি কৰ্তন কৰাৰ প্ৰস্তাৱ আছে যদিও আমাৰ ইয়াৰ পৰা যিখিনি কৰিব লগা কাম আছে সেইখিনি কিন্তু কৰা নাই। কৰ্তন হ'ব বুলিও নোৱাৰোঁ, নহ'ব বুলিও নোৱাৰোঁ, কাৰণ কেতিয়া কি হয় একো গম নাপায়। বিধিতা হৈ আছে। GSP কৰিব লগা মোৰ একো নাই, কিন্তু আমি ৰাইজ হিচাপে কৰিব লগা হয়। আমি ওলাই আহিছিলোঁ সঁচা, কাৰণ ইয়াতে যেনেকুৱা আমাৰে বুলি নহয়, বিজেপিৰো কিবা এটা এজেণ্ডা আছিল। বিজেপিৰ এজেণ্ডা আছিল বেটি বচাও, বেটি পঢ়াও, কিন্তু কি হ'ল? একোৱেই নহ'ল। ঠিক তেনেকৈ আমাৰ UPৰ বহুতখিনি আমাৰ হেৰি আছিল, এজেণ্ডা আছিল, সেইবিলাক পূৰা হোৱা নাই। GSPৰ এজেণ্ডা আছিল, পূৰা হোৱা নাই। কেতিয়া কাৰ কি পূৰা হয় কোনে গম নাপায়। এতিয়া কৰাব পৰা নাই, সেইটো ছাকচেছফুল কৰিব পৰা নাই। যেনে অভাৰ ছাকচেছফুল হোৱা নাই, আৰু আমাৰ
বিটিআৰ পৰিৱৰ্তনত আমি বহুতখিনি লাগি আছোঁ যিমানখিনি বাৰু কৰিছোঁ পুৰা 100% আমি হ'ব পৰা নাই जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक नंगौ जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो बेबायदिनो क'क्राझार सहर डन बस्क' एचएस स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरलायनाय गोथाव केक बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 7676135188 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन अब्ला माखौथो नेना थाखो जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दान अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक